জয়াদ্ৰী মোৰ চেনেলটোলৈ আপোনালোকক পুনৰবাৰ বহুত স্বাগতম জনালোঁ। আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ প্লামৰ চাটনি। জেলি আৰু জুচটো আমি খাইছোঁ, কিন্তু চাটনিটো আমি তৎক্ষণাতে বনাই খাব পাৰোঁ। তেন্তে দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে প্লামৰ পৰা গুটিখিনি এনেদৰে আঁতৰাই ল'ব। এতিয়া চাৰিওফালে প্লামৰ ছিজন, গছত ভৰি আছে প্লামে। সেইবাবে আমি যিকোনো প্ৰকাৰে প্লাম খাব লাগে। সেইবাবে আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ প্লামৰ চাটনি, যিহেতু তৎক্ষণাতে বনাব পাৰি। খালি এটা কথা মনত ৰাখিব যে প্লামৰ চাটনি ব্যৱহাৰ কৰোঁতে প্লামকেইটা অপইতা নল'ব। পইণত চাই প্লামকেইটা ব্যৱহাৰ কৰিব, নহ'লে কেঁহা নিচিনা সোৱাদ এটা আহিব। মোৰ গোটেইখিনি এতিয়া গুচাই হৈ গ'ল। এতিয়া ইয়াত ব্যৱহাৰ কৰিম অকণমান আদা, এফুটা নহৰু আৰু জলকীয়া সোৱাদ অনুযায়ী দিব। আৰু জ্বলা অকণমান বেছি হ'লে ভাল লাগিব, সেইবাবে মই 4টা জলকীয়া ব্যৱহাৰ কৰিছোঁ। এতিয়া গোটেইখিনি মই মিক্সিত ল'লোঁ। ইয়াৰ পাছত সোৱাদ অনুযায়ী দিব নিমখ। আৰু প্লামটো যদি অলপ মিঠা হয় তেন্তে আপোনালোকে চেনি অকণ কমাই দিব। মই ইয়াত চেনি ইউজ কৰিম। এতিয়া দিলোঁ নিমখ অকণমান সোৱাদ অনুসাৰে, আৰু এতিয়া দিম চেনি। মোৰ প্লামকেইটা মিঠা, সেইকাৰণে মই চেনি অকণমান দিছোঁ। যদি আপোনালোকৰ প্লামটো টেঙা হয় চেনি অকণমান বেছিকৈ দিব। এতিয়া ৰেডি। এয়া ৰেডি হৈ গ'ল তৎক্ষণাতে প্লামৰ চাটনি। ৰুটিৰ লগতে হওক, ভাতৰ লগতে হওক, খাবলৈ বহুতেই সোৱাদ হয়। টেঙা, মিঠা, জ্বলা গোটেইখিনিৰে ভৰি থাকে। আৰু ভিডিঅ'টো শেষত জনাবলৈ নাপাহৰিব যে ভিডিঅ'টো চাই কেনে পালে। আৰু এতিয়াৰ কাৰণে বাই।